प्ले किया है? नहीं কিন্তু अब दोनों ফাৰ্ষ্ট মই অমিতাভ কৰিম आप सभी को फ्रेम में ले सकते हैं कोई प्रॉब्लम हाँ। प्ले किया है आपने प्ले कर लीजिए आपको जो बोलना है बोलिए ना थोड़ा ही इधर ही आप कैमरा से मूव कर सकते हैं नो हाँ। प्रॉब्लम ओके बोलिए আজি মৰমিতাৰ প্ৰথমটো গীত কৰিবলৈ গৈ আছো গতিকে অসমীয়া ইণ্ডাষ্ট্ৰীত আহিছে অসমত আছে আমি খুব মৰম দিছো আৰু সকলোৱে আঁকোৱালি লৈছে মৰমিতাৰ খুব ধুনীয়া টেলেণ্ট আছে গতিকে আজি অমিত হাজবেণ্ড গতিকে অমিতে আচলতে মৰমিতাৰ কাৰণে যিটো কষ্ট কৰিছে যিখিনি এফৰ্ট আই লাইক ইট আৰু থেংকছ টু অমিত মই মোৰ ষ্টুডিঅ'ত আহিছে আজি স্বাগতম জনাইছো ধন্যবাদ আৰু এটা তিনিটা গীত তাইৰ কাৰণে মই বনাইছো যে অসমীয়া প্ৰথমটো গীত হয়তো মোৰ এইটো এটা ডাঙৰ কথা এইটো এটা ডাঙৰ যে কি ক'ব মই জুবিনৰ লগত এটা গীত মোৰ লগত এটা গীত তাইৰ চলো এটা গীত আজি প্ৰথমটো গীত ৰেকৰ্ডিং কৰিবলৈ আহি আছে গতিকে মই দাদাক কমিটমেন্ট কৰিছো কি তিনটা গীতই তিনটো তিনিটা নহয় চাৰিটা আৰু এটা হ'ব। আৰু এটা হ'ব। আৰু এটা হ'ব। Oh my God. বিহুৰ কাৰণে এটা বিহু হ'ব তাৰে মোৰে হ'ব হ'ব এইটো বেলেগ গতিকে দুয়োকে মই স্বাগতম জনাইছো একদম নমস্কাৰ দাদা এইবিলাক কৰিব নালাগে। বহুত মানে আপোনাৰ আৰু মোৰ আচলতে অমিত ক'ব গ'লে পুৰণা বন্ধু বুলিয়ে ক'ব লাগিব কিয় কৈছো কাৰণ ৱেষ্ট বেংগলৰ ৰাজাহঁত গোটেইবিলাক মোৰ লগত বজোৱা মানিকদাৰ চাউণ্ড ৰাজা আমাৰ কিবৰ্ডিষ্ট তাৰ নামটো কি আছিলে ৰতন ৰতন সিহঁতবিলাকে মোৰ লগতে পাৰফৰ্ম কৰা অসমত ফাৰ্ষ্ট টাইম সিহঁতক আনি পেলাই মই ৰাজা মোৰ লগৰ মোৰ লগত ফ্ৰেণ্ড হয় ইন্ট্ৰডিউচ ৰতন কৰিছো মোৰ অসমত ব্ৰাদাৰ হয় ব্ৰাদাৰ হয় গতিকে এই গোটেইখিনি মিউজিচিয়ানে মৰমিতাৰ লগত বজোৱা গতিকে আজি একদম মোৰ একেলগে ষ্টুডিঅ'ত চব আহিছে এক হৈ গৈছে আমি একেলগে ৰেকৰ্ডিং কৰিম গতিকে এতিয়া মোৰ এটা গীত হৈছে আপোন আপোন কিতাপৰ ভাষানে আপোন কি বস্তু আচলতে তেজে তেজে মিল আছে বুলিয়ে জানো সকলো হ'ব পাৰে আপোন তেজৰ মিল থাকিলেও কেতিয়াবা আপোন হ'ব নোৱাৰে আৰু তেজৰ মিল নাথাকিলেও কেতিয়াবা আপোন হ'ব পাৰে গতিকে আপোন এটা এটা মেছেজ যায় গান এটা মেছেজ এটা মেছেজ আছে গতিকে ফুল মডাৰ্ণ চং এটা সেইটো মোৰ জুবিন বাবে এটা মেছেজ আছে আৰু আমাৰ মৰমিতাই গাব আৰু এটা মোৰ লগত এটা পুৰণা গীত গাব তুমি আহি বিহু গীত জুৰিলে নাচিমে কঁকালটি ঘূৰাই ঘূৰাই ঢোলটি বজাব ঢুলিয়াই এই গীতটি মই মুম্বাইৰ ফাল্গুনী পাঠকক গোৱাইছিলো আকৌ মন কেছেটটোত 2000 চনত গতিকে 2000 চনত গোৱাইছিলো সেইটো আকৌ নতুন ৰূপত কৰিবলৈ গৈ আছো 24 years ইয়া after 24 years গতিকে এতিয়া নতুন প্ৰজন্মৰ is মৰমিতাই remake সেই গীতটি ডুৱেট কৰি পেলাই আমি একেলগে গাম আৰু তাৰে এটা ভাৰ্চন মই গোৱাইছিলো চানক আচ্ছা দেহাতী ফাগুনে নচুৱাই তেনেকে গোৱাইছিলো চান চানক মই বহুত গীত গোৱাইছো চানক মোটামুটি 10-12টা গীত গোৱাইছো মহালক্ষ্মী আয়াৰ ফাল্গুনী পাঠক সন্না সৰগম কুমাৰ চানু উদিত নাৰায়ণ কে চান এই সকলোবিলাককে ফাৰ্ষ্ট ইন্ট্ৰডিউচ কৰাইছো অসমত মোৰ গীতৰ জৰিয়তে গতিকে আজি মই মৰমিতা আজি মৰমিতা It's my সেইটো এটা pleasure. গীত It's my আৰু এটা গীত মোৰ পৰহিলে ৰিলিজ হ'ব দূৰ বুলিলেই বুকু বিষায় ও ভাল পালে ডেকা ল'ৰা কথা শুনো আনৰ পৰা কলৈ যাওঁ কি কৰো ক'তে সোমাই মৰো জানৈ জানৈ সেই গীতটিৰ আলম লৈ এটা গীত সুন্দৰকৈ ও মৰম জান বুলি বনাইছো 12 তাৰিখে ৰিলিজ হ'ব গতিকে সেই গীতটিৰ এটা ভাৰ্চন মই বহাগৰ কাৰণে প্ৰিপেয়াৰ কৰিম সেইটো মৰমিতাই গাব ফিমেল ভাৰ্চনটো থ্যাংক ইউ আৰু এটা বিহু ডুৱেট আমাৰ থাকিব এপ্ৰিলৰ আগত আমি সেই গীতটি ৰাইজলৈ আগবঢ়াম গতিকে আজি খুব ভাল লাগিছে মই ৱেলকাম জনাইছো Thank you, brother. আৰু মোৰ একদম আন্তৰিক দাদা শুভেচ্ছা জ্ঞাপন কৰিছো আপুনি একবাৰ টাইমটো কোৱা কাকুয়া কৈ দিয়ক মানে কৈ এতিয়া দিয়ক, এতিয়া এটা বাজিছে নিশা নিশা এটা বাজিছে আজি কিমান তাৰিখ আজি 10 মানে 11 बजले 11th of January 12 হৈ গৈছে 11th of January 10 ক্রস करके 12 হৈ গৈছে নাই নাই 10 ক্ৰছ কৰি 11 হৈছে 11 হৈছে 11 হৈছে তাৰমানে আজি 12টা বজাৰ পাছত এতিয়া 11 তাৰিখ হ'ল জানুৱাৰী 2025 মানে রেকর্ডিং কৰি পেলাই ফিৰ ঠিক আছে অ'কে হ'ব থেংক ইউ